হুৰ হুৰ হুৰাই দে। চম্পাৱতী অ, পথাৰত আৰু ধান ৰখিব নালাগে। হুৰ হুৰকৈ বতা চৰায়ো খেদিব নালাগে। এতিয়া পথাৰত কেৱল বিদেশীৰ খেতি। মোকলাই ল'বলৈও সিহঁতবোৰ নাযায় যে উভতি। হেংদাং লৈ খেদিবৰ হ'ল, নহ'লে জাতিটো হেৰাবৰ হ'ল। চম্পাৱতী অ, তেতিয়াই যদি হুৰ হুৰকৈ বতা চৰাই নেখেদি ধৰ মাৰ বুলি বিদেশী খেদিলোহেঁতেন, তেতিয়া হয়তো এমুঠি ভাত, এটা টোপনি, এবুকু আশা, এখন মুকলি আকাশ আৰু অলপ শান্তি কিজানি নিশ্চিত আছিল। গোজেই গজালি মেলা এইবোৰ বিদেশী। কেতিয়াবা ধিক্কাৰ লাগে লাচিতৰ দৰে তৰোৱাল দাঙি চিৰা চিৰি কৰি দিবলৈ। আমি মোৰ হৃদয় বানক সেইবাবেই নেকি নিজৰ বুলিবলৈ এতিয়া আৰু একো নাই। জাতিটো শেষ হ'বলৈ ধৰিছে। চম্পাৱতী অ, আকৌ এবাৰ ঘূৰাই দেচোন জাতিটোৰ হকে।